ভিডিঅ'লৈ। আৰু আজি আমি যাম ফুৰিবলৈ মানে হলত যাম। কোনটো হলত যাম, ক'ত যাম, কি চাম নহয়, একচুৱেলি চাবতো চিনেমাই যাম বাৰু। গতিকে চাই থাকক ভিডিঅ'টো। ভণ্টি, মই আৰু ভাইটি যাম। গতিকে বেছি সময় নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি ৰেডি হৈ গৈছোঁ আৰু এতিয়া যাব ওলাইছোঁ। বাইকৰ চাবি বাইকৰ চাবিটো পাহৰি থাকিলোঁ। বাইকৰ চাবি লৈ লৈছোঁ। এতিয়া ব'লক। এতিয়া অলমষ্ট ৰেডি হৈ গৈছোঁ। चलो चलते हैं मंजिल की तरफ। আৰু এতিয়া সেই চাৰ্ভিচ চেণ্টাৰত পাইছোঁহি। চাৰ্ভিচ চেণ্টাৰত এটা সৰু কাম আছে, কামটো কৰি পেলাই ভণ্টি আহি আছে আৰু এতিয়া ওলাই আহিলোঁ। আৰু এতিয়া ভণ্টিও আগত গৈ আছে। মই যিহেতু অকণমান লগৰ কেইজনৰ লগত কথা পাতোঁতে মোৰ দেৰি হৈ গ'ল। ভণ্টি যিহেতু বেবী জেট ৰখিব, মোৰ ভাইটি যাব যিহেতু পেহীৰ ল'ৰা, গতিকে তাক লৈ লওঁ আৰু আপোনালোকক ডাইৰেক্ট বাইপাছত লগ কৰি আছোঁ। গৰমৰ কোবত গাড়ী চলাবই নোৱাৰি, ইমানেই গৰম পৰিছে। নাই শ্ৰী ৰঘুপতি চাব লাগিবই যিহেতু। অলপ আগত কম আৰু ভণ্টিহঁত বহুত লাহে আহি আছে আৰু এদিন একেলগে যাওঁ। আহি পোৱাহি নাই নে? সেইকেইটা আহি আছে, ইমান লাহে আহে। ব'লক ডাইৰেক্ট আপোনাক হলত লগ কৰি আছোঁ আপোনালোকক। A few moments later. ফাইনেলি আহি পাই গ'লোহি শ্ৰী ৰঘুপতি চাব। আৰু এইফালে ভণ্টিয়ে টিকেট কাটিছে, যিহেতু আমি অনলাইন টিকেট কৰিছিলোঁ। তাৰপৰা টিকেট দিব, তাৰপিছত ওপৰত যাম আৰু চিনেমা ষ্টাৰ্ট হৈছে। এতিয়া ওপৰত গৈ পেলাই এটা টিকেটৰ সহ হেলমেট তিনিওটা একেলগে থ'ব লাগিব। তাৰপিছত আমি ভিতৰত যাম আৰু পপকৰ্ণ বা কিবা ধৰণৰ কিনিব হ'লে ইয়াৰ পৰাই কিনি লৈ যাব লাগিব। গতিকে ব'লক ডাইৰেক্ট হলৰ ভিতৰলৈ যাওঁ। চিনেমা যিহেতু ষ্টাৰ্ট হৈছে লাহেকৈ, আৰু গতিকে ডাইৰেক্ট হলতে যাওঁ। ফাইনেলি পাই গ'লোহি আহি, আৰু এতিয়া কিছুমান শ্বৰ্ট দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক আৰু জনাব কেনেকুৱা পালে ভিডিঅ'টো। ভণ্টি পৰিস্মিতা ৰায় বৰুৱা। নমস্কাৰ। এখেতে নহয়? হয়, কৃষ্ণ এগৰাকী। এয়া কি কৰে? মই আপোনাতকৈ সৰু। দেখিলে গম পাই নহয়। পিছে বৰ ভয় লাগে পাই। ভয় হ'ব তাৰ। শিক্ষাগুৰু সকল হৈছে মা সৰস্বতীৰ অৱতাৰ। দাই দোষ নধৰিবা। কি সুন্দৰ চিন্তাধাৰা দত্ত। মোৰ ছোৱালী তোমাৰ ইয়াত থাকি বেছ ভাল পাব। ধন্যবাদ খুৰাইদেউ, ধন্যবাদ। মোৰ এই সুন্দৰ চিন্তাধাৰাৰ শলাগ এই অঞ্চলৰ বহু গুণীজ্ঞানী ব্যক্তিয়ে লয়, কিন্তু মোৰ এই প্ৰেৰণাৰ আমাৰ অতিকৈ শ্ৰদ্ধাৰ গণশিল্পী ভূপেন দা।
moments later. ৰঘুপতি শেষ কৰিলোঁ আৰু কিছু আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু অপ্ৰিয়া হলৰ বাহিৰৰ দৃশ্য এইটো সঁচাই হলটো আজি ফাৰ্ষ্ট আহিলে ভাল লাগিল মানুহ গৈছে এয়া ছোৱালী সুমন দুইটা ফটো উঠাত ব্যস্ত ফটো এখন ময়ো উঠি ল'ব পাৰোঁ সিহঁতৰ লগতে ছোৱালী এইফালে সুমন গতিকে ভিডিঅ'টো চাই থাকক দুটাই ৰঘুপতি চাই আহিলোঁ এয়া আহি পেলাই মানুহ আহি আছে এজন এজনকৈ সঁচাকৈ অসমীয়া চিনেমাৰ ভিতৰত এখন ভাল চিনেমা চালোঁ ৰঘুপতি ভাল লাগিল বহুত বেছি ভাল লাগিছে আপোনালোক যোন যোন অহা নাই সকলো আহক চাওক ভাল পাব বহুত ভাল চিনেমা ওলাইছে এখন ৰঘুপতি আশা কৰোঁ পাৰ্ট 2 আহিব বুলি তেওঁ ক'ত যোৱা কথা পাতি আছে ক'ত যায় আগত গৈ পেলাই আগত যাওঁ আগত নাই আগত এই হেৰিটো অভাৰব্ৰিজখন বনাই আছিল চব ভাঙি পেলালে ক'ত যাবি এতিয়া এনেকৈ গৈ পেলাই এনেকৈ চাওঁ যদি নাপাওঁ ঘৰলৈ যামগৈ ডাইৰেক্ট ঘৰত থাকোঁ বনাই কৰি দিয়া কোনটো ছাইড হা টেপিজিয়া যায় কোনফালে যাবি আৰু এতিয়াৰ পৰা যাব ওলালোঁ আৰু যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব চিনেমাখন কোনে কোনে চালে আৰু কোনে কোনে চোৱা নাই যোনে চোৱা নাই চাব আহিব চিনেমাখন বহুতেই ভাল হৈছে আৰু যোনে যোনে চালে তেওঁলোকে জনাব চিনেমাখন চাই কেনেকুৱা পালে বাইপাছ বহুত দূৰ কৰি যাব লাগিব যেন পাইছোঁ এতিয়া নতুনকৈ অভাৰব্ৰিজ বনাই আছে এইটো চাইডে আপোনাৰ অভাৰব্ৰিজ বনাই আছে সেইকাৰণে এইফালে কোনো ৰাস্তা নাইকিয়া আগতে চব গৈ পেলাই ঘূৰি যাব লাগিব কোনো অলপো ৰাস্তা নাই গতিকে আৰু যিহেতু ৰঘুপতি চালোঁ চাই পেলাই বহুতেই ভাল লাগিলে আপোনালোকো আহিব চাব বহুত ভাল পাব যিহেতু অসমীয়া চিনেমাৰ ভিতৰত মই মোৰ ফালৰ পৰা ব্যক্তিগত ফালৰ পৰা ক'ব গ'লে মই নাম্বাৰ 1 চিনেমাত পাইছোঁ ৰঘুপতি ভাল লাগিছে মোৰো আহিছে লাহে লাহে বহুত লাহে লাহে গৈ চলাই আৰু